Happy Holi বুলি ক Happy Holi আরে মাই গড Hello friends, good evening. মই আজি ফাকুৱাৰ ৰং বা হোলীৰ ৰঙৰ বিষয়ে ক'বলৈ বিচৰা নাই বিচাৰিছোঁ এই কণ কণ ল'ৰা ছোৱালীসমূহৰ মনৰ ভিতৰত থকা যি সঁচা ৰং এই ৰঙেৰে তেওঁলোকে আমাৰ সমাজত কেনেকুৱা ৰং ছটিয়াব বা কেনেকুৱা প্ৰতিচ্ছবি আঁকিব এই বিষয়ে জনাৰ বাবে আগবাঢ়িছোহি আহক আমি ছোৱালীজনী তেনেই সৰু মৰম লগা তাইনো কি ৰং ছটিয়াই আহকচোন চাই লওঁ হা এৰোপ্লেন এৰোপ্লেন মানে ক'ত যাবি তই হা আকাশৰ ওপৰত যাবি এই দেখ 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 আপিটোৰো এটা মন আছে আকাশ চুবৰ মন আহকচোন আকৌ আন এজনীৰ কাষলৈ যাওঁহি এইজনী আকৌ বিউটি পাৰ্লাৰ তাই কছমেটিক বস্তুখিনি ড্ৰেছিঙৰ সন্মুখতে ৰাখিছে লগৰ সমনীয়াক চুলিত কাটি দিয়াৰ কাৰণে তাই আগবাঢ়িছে তাইৰ ইচ্ছা ছোৱালীজনীৰ ইচ্ছা বিউটি পাৰ্লাৰ হোৱা ব'লা আগবাঢ়ো আন এজনীৰ মানে ৰং ছটিওৱা কাৰ্য চাবলৈ ব'লাচোন তোমাৰ নামটো কি পৰিস্মিতা কলিতা তুমি এনেকৈ কি সদায় দৌৰিয়ে থাকো নেকি দৌৰিয়ে থাকো আচ্ছা 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 তুমি স্কুলতো দৌৰত প্ৰথম স্থান অধিকাৰ কৰিছা বুলি শুনিছোঁ এতিয়া কথা হ'ল তুমি ভৱিষ্যতে কি হ'ব বিচাৰা হিমা দাস মজা ঠিক আছে তুমি দেখাত ভাইটিটো তেনেই সৰু কিন্তু কাৰ্যকলাপ বৰ সাংঘাতিক আহকচোন এইদৰে শিশুসকলৰ মানে বিভিন্ন বিভাগত ক্ৰিকেট ফুটবল ভলীবল বা সংগীতত তেওঁলোকৰ যিটো প্ৰতিভা বা সমাজলৈ তেওঁলোকে ৰং ছটিওৱাৰ যিটো প্ৰয়াস গতিকে সফলো আমি শুভেচ্ছা জনাইছোঁ